ইয়াৰ ভিউ কিছুমান আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এইটো বহুত ওখ হয়, পাহাৰৰ ওপৰত হয়। নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ ৰূপম ৰূপাই ইউটিউব চেনেলত। তো আজি আমি আছোঁ দৰংগিৰি নামৰ এটা ঠাইত, যিটো গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ভিতৰত হয়। গতিকে আমাৰ আজি গীটাৰ ক্লাছ আছিল। গীটাৰ ক্লাছৰ পৰা উভতি অহাৰ সময়ত মানে গীটাৰ ক্লাছ শেষ হোৱাৰ পিছত আমি দৰংগিৰিত আহিলোঁ। মানে আমি দুধনৈত গীটাৰ ক্লাছ কৰি আছোঁ। গতিকে যেতিয়া আমি দুধনৈত যাওঁ গীটাৰ ক্লাছ কৰিবলৈ, তেতিয়া দৰংগিৰিৰ পিনে দিয়ে যাব লাগে, দৰংগিৰি এৰি যাব লাগে। তো ভাবিলোঁ আজি ছানডে হয়, গতিকে এনে বৰিং লাগি থাকে। গতিকে ভাবিলোঁ ঘৰত উভতি অহাৰ সময়ত দৰংগিৰিত এপাক আহি যাওঁ আৰু গণেশ মন্দিৰত এবাৰ সোমাই আহোঁ। গতিকে আপোনালোকক ভিউখিনি কমপ্লিট দেখুৱাম। এই গণেশ মন্দিৰৰ পাহাৰৰ ওপৰত হয়। গতিকে সম্পূৰ্ণ ভিউখিনি আপোনালোকক চাই থাকিব আৰু ভিডিঅ'টো আশা কৰোঁ আপোনালোকক ভাল লাগিব। গতিকে ব্লগৰ দৰে হয়, গতিকে চাই থাকক ভিডিঅ'টো। তো বন্ধুসকল, ইয়াৰ ভিউ কিছুমান আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। এইটো বহুত ওখ হয়, পাহাৰৰ ওপৰত হয়। গতিকে এইটো আপুনি দেখিব পাৰিব, আপোনালোক দেখিব পাৰিব মন্দিৰটো। এইটো মোৰ ফ্ৰেণ্ড দীপজয়। গতিকে আমি দুজনে গীটাৰ ক্লাছ কৰিব যাওঁ সদায়তো নহয়, একচুৱেলি ছেটাৰডে ছানডে থাকে আমাৰ গীটাৰ ক্লাছ। গতিকে এইখিনি হ'ল ভিউখিনি, আপোনালোকে চাব পাৰিব। ধুনীয়া এটা বিউটিফুল প্লেচ হয় পাহাৰৰ ওপৰত। গতিকে পাহাৰৰ তলত এনেকুৱা আপোনালোকে চাব পাৰিব আৰু ধুনীয়া ভিউ। এইটো মই আৰু এইটো হ'ল মন্দিৰটো। এইটো পিছৰ ফালৰ পৰা হয় একচুৱেলি, গতিকে আগৰ ফালৰ পৰা আপোনালোকক দেখুৱাম। এইবোৰ হ'ল দৰংগিৰি টাউন, ধৰি লওক আপোনালোকে দৰংগিৰি নামৰ ঠাইটো। এইটো হ'ল মেইন মন্দিৰটো।
বন্ধুসকল ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকক ভাল লাগিব গতিকে যদিহে ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ আৰু নেক্সট ভিডিঅ'ত লগ পাম